নমস্কাৰ আপোনালোকক পুনৰবাৰ আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'ত বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো আৰু যদিহে এই খবৰকেইটা নাজানে তেতিয়াহলে কিন্তু আপোনালোকে বহুত ডাঙৰ বিপদত পৰিব আৰু লগতে কি বিপদত পৰিব সকলোখিনি কথা স্পষ্টকৈ আৰু ক্লিয়াৰকৈ বুজাই দিবলৈ চেষ্টা কৰিম তো আহক তেন্তে আৰম্ভ কৰো আজিৰ ভিডিঅ' মই মিগেন্দ্ৰ বৰুৱা আপোনালোকে চাইছে ইনফো উইথ মিগেন্দ্ৰ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আজি প্ৰথমটো যোনটো মেসেজ হয় মানে আপোনালোকৰ মেসেজত আহে এনেকুৱা ধৰণৰ লিংক বা হোৱাটছআপত আহিবলৈ ষ্টাৰ্টিং কৰিছে আৰু মেসেজত লিখা থাকিব যে আপোনালোকৰ বেংকত ইমান টকা ক্ৰেডিট হ'ল বা আপোনালোকে এইটো প্ৰমো কোড ইউজ কৰি ইমান টকা পাব পাৰিব তো বা আপোনালোকৰ লোন বৰ্তমান চলি আছে এনেকুৱা ধৰণৰ মানে মেসেজ এতিয়া বৰ্তমান আহি আছে আপোনালোকৰ মোবাইলত তো এই মেসেজবিলাক কৰ পৰা আহে আপোনালোকে জানে নে মানে যোনবিলাক গেম এপ্লিকেশন ইনষ্টল কৰে বা আপোনালোকৰ বেট লগোৱা এপ্লিকেশন ইনষ্টল কৰে বা ট্ৰু কলাৰ যদি আপোনালোকৰ আছে তেতিয়াহলে কিন্তু আপোনালোকৰ এইবিলাক মেসেজ কিন্তু এতিয়া আহিবলৈ ধৰিছে কাৰণ ট্ৰু কলাৰটো কিন্তু আপোনালোকে বিশ্বাস কৰি নলব কাৰণ ট্ৰু কলাৰত আপোনালোকৰ মানে কি হয় আপোনালোকৰ বেংক বেলেন্স মানে গম পাই যায় আৰু যেতিয়া আপোনালোকৰ বেংক বেলেন্স বহুত হৈ যাব তেতিয়া কিন্তু আপোনালোকৰ এনেকুৱা ধৰণৰ মেসেজ আহিবলৈ ষ্টাৰ্টিং কৰিব আৰু লগতে মোৰ ওচৰলৈ কিন্তু এনেকুৱা ধৰণৰ বহুত ধৰণৰ মানে এসএমএস আহিছে কিন্তু যেতিয়া আপোনালোকৰ বেলেন্স কম হৈ যাব তেতিয়াও কিন্তু এনেকুৱা ধৰণৰ মেসেজ আহিবলৈ ষ্টাৰ্টিং কৰিব গতিকে যদি আপোনালোকে ট্ৰু কলাৰ ইউজ কৰি আছে ইমিডিয়েট আনইনষ্টল কৰি দিয়ক কাৰণ ট্ৰু কলাৰত আপোনালোকে চাইলক পাৰমিশন বিলাক কি লাগি আছে কাৰণ ট্ৰু কলাৰ কিন্তু আপোনালোকৰ বেংকৰ পৰা পইচা লুটিব কিন্তু মই এটো মিছা কথা কোৱা নাই বা আপোনালোকক মই এনেই কোৱা নাই কিন্তু সঁচা কথা আপোনালোকে যেতিয়া মানে বেংকত বেলেন্স বেছি থাকিব বা আপোনালোকে যদি বেছিকে ট্ৰানজাকচন কৰে তেতিয়াহলে কিন্তু এনেকুৱা ধৰণৰ মেসেজ বহুত আহি থাকে আৰু এতিয়া এইটো বুলিয়ে নহয় কিন্তু এতিয়া আপোনালোকৰ এটা নতুন স্পেম কল আহিছে হোৱাটছআপত এনেকুৱা ধৰণৰ এতিয়া কল আহিছে আননোন নম্বৰৰ ফালৰ পৰা যে যদিহে আপোনালোকৰ +91 বাদ দি যদি যিকোনো নম্বৰ আহে যেনে +64 +84 এনেকুৱা ধৰণৰ যদি মেসেজ আহে আপোনালোকৰ বা কল আহে তেতিয়ালে কিন্তু কেতিয়াও ৰিসিভ নকৰিব কাৰণ ৰিসিভ কৰি দিয়া লগে লগে আপোনালোকৰ কিন্তু বেংকৰ যিমান টকা পইচা আছিল সকলো টকা পইচা নাইকিয়া হৈ যাব সো গতিকে এনেকুৱা ধৰণৰ মেসেজৰ পৰা বাচি থাকক আৰু লগতে 2 নম্বৰ যোনটো খবৰ আহিছে সেই খবৰটো আহিছে কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা কাৰণ মোক বহুতে কমেন্ট কৰিছিল যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে মই এপ্লাই কৰিব বিচাৰিছো কিন্তু এতিয়া মোৰ ডকুমেন্ট কি লাগিব তো কমেন্ট কৰি আছিল বহুতে তো কৈ দিছো ডকুমেন্ট কি লাগিব এইবা কিন্তু বহুত ডকুমেন্ট বিচাৰিছে কাৰণ কেলে বিচাৰিছে আগৰবাৰ যোনবিলাক মানুহে এপ্লাই কৰিছিল আৰু হেইবিলাক মানে যোনবিলাক পাবলগিয়া মানুহ হেইবিলাক মানুহে কিন্তু যোনটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হেই ঘৰটো পোৱা নাই আৰু যোনবিলাক মানুহে এনে এপ্লাই কৰি দিছে এইবিলাক কিন্তু বাৰে বাৰে পাই আছিল গতিকে এইবাৰ স্ট্ৰিক্টলি ভেৰিফিকেশন হ'ব আপোনালোকৰ তাৰ পিছতে কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰি পেলাই আপোনালোকে পইচাটো পাবলৈ সক্ষম হ'ব লগতে ইয়াত ডকুমেন্ট কি লাগিব আপোনালোকক অকমান ক'বলৈ বিচাৰিছো যে ইয়াত ইনকাম সাৰ্টিফিকেট পান কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ কাৰ্ড আৰু এনৰেগা জব কাৰ্ড যদি আছে তেতিয়ালে ভাল আৰু লগতে মাটিৰ খাজনা লাগিব আৰু বহুত কেটা ডকুমেন্ট লাগিব আপোনালোকে ইয়াত দেখি লবা যে স্ক্ৰিনত চাই লব যে বহুত কেটা ডকুমেন্ট লাগিব তেতিয়াহে কিন্তু এইবাৰ আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব পাৰিব বাৰু আপোনালোকে আগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিছিল নেকি বা পইচা পাইছিল নে নাই পোৱা বা নতুনকে এপ্লাই কৰিছিল নেকি এটা কমেন্ট কৰিবলৈ নাপাহৰিব তো এই পিছৰ খবৰটো হৈছে পেট্ৰল ডিজেল আৰু গেছৰ দাম কমিব বুলি এটা নটিফিকেশন আহি আছে বহুত ধৰি আৰু মোৰ মেসেজটো আহিছে হোৱাটছআপত আহিছে আৰু লগতে গুগল ক্ৰমটো খুলিবই নোৱাৰি ফেসবুকতো আহিছে সকলোতে মানে এইটো এনেকুৱা ধৰণৰ মানে এখন বাতৰি বেনাৰ আহি আছে তো ইয়া দেখিবলৈ পাইছে যে পেট্ৰল ডিজেলৰ দাম আৰু গেছৰ দাম বুলে 695 হ'ব বুলি এটা মেসেজ আহিছে আৰু পেট্ৰলৰ দাম আহিব 87 আৰু ডিজেলৰ দাম 74 হ'ব বুলি কৈছে তো হলে বাৰু ভাল কথা কিন্তু এতিয়া সম্ভাৱনা নাই যে গেছৰ দাম এতিয়া 1100 টকা হলগে আপোনালোকৰ হেফালে কিমান হল এটা কমেন্ট কৰিব আৰু ইয়াত 695 হ'ব বুলি কৈছে তো এটো কিন্তু সম্ভৱে নহয় আৰু লগতে যোনটো পেট্ৰলৰ দাম 87 হ'ব বুলি কৈছে আমাৰ হেফালে 100 চলি আছে কিন্তু 87 নহয় খুব বেছি হলে তো 95 বা 90 মান হ'ব পাৰে কিন্তু 87 হলে কেতিয়াও নাহে তো আপোনালোকে এনেকুৱা ধৰণৰ উৰা বাতৰিৰ পৰা সাৱধানে থাকক কাৰণ এইবিলাক মেসেজ আপোনালোকৰ আহিব পাৰে তো ইয়াতে কিন্তু যোনটো লিংক থাকে তাত কিন্তু কেতিয়াও ক্লিক নকৰিব আৰু ইয়াৰ পিছৰ খবৰ হৈছে আধাৰ কাৰ্ডৰ আপডেটৰ ফালৰ পৰা মানে আধাৰ কাৰ্ডটো এতিয়া আপোনালোকে অনলাইনত আবেদন কৰিব নোৱাৰিব মানে অনলাইনত কাৰেকচন কৰিব নোৱাৰিব নাম ডেট অফ বাৰ্থ জেন্ডাৰ হেবিলাক কাৰেকচন কৰিব নোৱাৰিব কাৰণ এটো ওয়েবসাইটটো বৰ্তমান সময়ত বন্ধ হৈ আছে আৰু কাস্টমাৰ কেয়াৰক কল কৰি মই সুধিলো যে কিয় বন্ধ হৈ আছে হেতিও কিন্তু গম নাপায় যে সম্ভাৱনা নাই এতিয়া বৰ্তমান যেতিয়া খুলিব মই আপোনালোকক নিশ্চয় দেখুৱাই দিম যে কেনেকৈ কাৰেকচন কৰিব লাগে নতুনকৈ হয়তো আপডেট আহিবলগীয়া হৈ আছে সেইকাৰণে হয়তো কেদিনমানৰ কাৰণে বন্ধ কৰি থৈছে আৰু এতিয়া আপোনালোকে অনলি এড্ৰেছটোহে চেঞ্জ কৰিব পাৰিব তাৰ বাহিৰে কিন্তু একো কৰিব নোৱাৰিব আৰু ইয়াৰ পিছৰ খবৰটো কিন্তু লাষ্ট খবৰ অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা আহিছে এইবাৰ 14
1400 টকা সোমোৱাৰ কথা আছিলে মে মাহৰ 10 তাৰিখে কিন্তু 1400 টকাও নোহোমালে 1250 টকাও নোহোমালে তো কিয় নোহোমালে কাৰণ এতিয়া বৰ্তমান সকলোৰে অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন চলি আছে আৰু যোনবিলাকে ডিবিটি লিংক কৰা নাই আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰা নাই আধাৰ কাৰ্ড বেংকৰ লগত লিংক কৰা নাই সেইবিলাকৰ কিন্তু এতিয়া পইচা নোহোমায় আৰু লগতে যোনবিলাকে নতুনকে এপ্লাই কৰিছিলে অৰুণোদয় আঁচনি 2.0 সেইবিলাকৰ এতিয়া যোনটো দলিলত সাইন কৰিব লাগিব তেতিয়াহে কিন্তু অৰুণোদয় আঁচনি টকা পাব গতিকে ভেৰিফিকেশ্যন চলি আছে জুন মাহৰ 10 তাৰিখৰ আগতে কিন্তু অৰুণোদয় আঁচনি 2.0 টকা সোমাব বুলি ঘোষণা কৰিছে এইবাৰ কিন্তু ডাবলকে পইচা পাব যদিহে মানে আপোনালোকে 1250 টো এইবাৰ পোৱা নাই তো নতুনকে আপোনালোকে 1400 টকা পাব বুলি ঘোষণা কৰিছে তো এটা খুবেই ভাল খবৰ আৰু আপোনালোকৰ কাৰণে আজি এইকিটা খবৰে আনিলো যদিহে এই খবৰকিটা চাই ভাল লাগিলে এটা কমেন্ট কৰিব যদি মোৰ চেনেলৰ প্ৰথমবাৰ ভিজিট কৰিছে তো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো লগ পাম কোন এটা নতুন ভিডিও এটা আজিলৈ জয় হিন্দ জয় ভাৰত